গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এতিয়া একদম ৰাতিপুৱা মানে আৰম্ভ কৰিলোঁ এতিয়া 6:30 হৈ আছে আৰু ইয়াতে এটা কথা আকৌ ৰাতিপুৱা মৰ্ণিঙতে আপোনালোকক ইমান বেছি মৰম দিছে খুব বেছি ভাল লাগিছে যিবিলাকে মোক ছাবস্ক্ৰাইব কৰি আছে মোৰ ভিডিঅ'বোৰ চাই আছে বহুত ধন্যবাদ মানে জনাইছোঁ আৰু এনেকৈ মৰম দি যাওক আৰু কিবা যদি ভুল হয় কমেণ্ট কৰি মোক জনাওক যে এইটো জেগাত ভুল হৈছে এইটো ভুল হৈছে তেতিয়া মই ভাল লাগিব খুব বেছি নতুনকৈ মই ভিডিঅ'বোৰ বনাই আছোঁ আপোনালোকে সকলোৱে যে মৰম আশীৰ্বাদ দি মানে আগবঢ়াই নিয়ে বুলি মই আশা ৰাখিলোঁ মই বনোৱা বহুত দিনে হৈ আছিলে আৰু 3-4 মাহ মাজতে মই বনোৱা নাছিলোঁ মোৰ মানে খুব বেছি গা বেয়া হৈ গ'ল বিভিন্ন বেমাৰে মানে একদম মানে মোৰ শৰীৰটোত মানে ৰোগ লৈছিলে হস্পিটেল যাওঁ ভাল নহয় এডমিটো হৈ যাওঁ সেইটো কাৰণে মই আজি 3-4 মাহ ৰখি দিয়া হ'ল সেইটো কাৰণে আপোনালোকে চাগে মোক পাহৰি গৈছে আৰু এতিয়া মই নতুনকৈ যিবিলাক ভিডিঅ' দি আছোঁ সেইবিলাক আপোনালোকে ভাল চাওক ছাপোৰ্ট কৰক যিমানটো পাৰোঁ মানে মই তেনেকৈ সৰু ভিডিঅ' দি যাম বুলি ভাবিছোঁ অলপ মানে বেলেগ ঠাইতো যাম বুলি ভাবিছোঁ টাইম পোৱা নাই সেইকাৰণে আপোনালোকে মোক মৰম দি যাওক বুলি আশা থাকিল এতিয়া একদম পূৰা ৰাতিপুৱাই চাহ খাই লওঁ এইফালে লাল চাহ এইখিনি চান পাপৰি এইফালে বিস্কিট আপোনালোকে চিনি পাইছে চাহটো খাই লওঁ আৰু লুচি হাই কৰে লুচি হাই বদমাছ একদম বহি থাকিব নোৱাৰোঁ চিধা মানে একদম গাতে উঠেহি লুচি হাই কৰে এইফালে অকণমান ধেমালি কৰি আছোঁ আৰু এতিয়া একদম চাহ খাওঁ চুনমন এইফালে চুনমনে শুই উঠি আহি গ'ল শাক খাই থাকে গ'ল শাক খাই থাকে এইফালে চান পাপৰি চাহ খাই লওঁ চুনমন এইফালে ঐ এইফালে খোৱা ঠাণ্ডা তাৰ লাল চাহ ভৰি থাকিলে সেইকাৰণে হাঁহটো একদম ধৰিব যাওঁতে পূৰা মানে হাঁহটো ভৰিটোকে ভাগি দিলে অলপ দুখ পাই আছিলে তাকে একদম মানে এতিয়া মাৰি পেলাইছে আৰু কি ক'ম আৰু বহুত দুখৰ কথা সদায় হাঁহ মাংস ইচ্ছা ইফালে কাটি ইমান বেয়াকৈ ভাগিলে চাওক এইফালে চুই চাওক মানুহৰ ভৰি ভগাখিনিৰ পৰা জইন কৰিলে দিন ডক্টৰে হাঁহ ন কি কৰিব আকৌ আজি হাঁহ পূৰা কামৰ হাঁহ মানে পাখি গৈছে পূৰা ভিজি আছে পূৰা বাইদেউ কাপোৰ ভালকৈ ধুবা দেই একদম গলাটো যে পূৰা ব্ৰাছ কৰি দিবা মানে মানুহৰ যদি ভৰি ভগাহেঁতেন মানে একদম অপাৰেশ্যন কৰি মেলি ঠিক কৰি দিলে হাঁহ ভৰি ভাগিলে কি কৰিম ন কিন্তু হাঁহটো খাবই লাগিব আজি আকৌ হাঁহ মাংস ভৰি খাই নহ'লে হাত খায় এনেকুৱা মই দেখা নাই দেই আজিলৈকে ভৰি খাই কি ভাল লাগে হা কি ভাল লাগে কেনেকুৱা দি যাবা আজি দিলে মহে একদম কামুৰিলে এইখিনিতে দেই কেনেকুৱা দি যাব বদমাছ এইফালে ঐ কেনেকুৱা মৰম লগা দি আকৌ ভৰি খালে ভৰি লগাই এতিয়া মই এটা মানে পেক বনালোঁ গালত লগাবৰ কাৰণে এই পেকটোত আছে আপোনালোকে মই কৈ দিছোঁ আপোনালোকক হালধি আৰু বেচন নেমু আৰু বিলাহী এইখিনি দি মই এটা পেক বনাইছোঁ গালত লগাবলৈ প্ৰথমতে মই বিলাহী আৰু এটা বস্তু দিছোঁ আলু নেমু বিলাহী আগতে মই মিক্সি গ্ৰাইণ্ডাৰত মানে পিচি লৈছোঁ তাৰপিছতে বেচন আৰু হালধি মিক্স কৰি লৈছোঁ এতিয়া গালত লগাই চাওঁ আজি ফাৰ্ষ্ট টাইম লগাম আৰু শিকিছোঁ মানে অলপ লগাই চাই লওঁ কেনেকুৱা পাওঁ ইফালে এইখিনি পূৰা ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ পেকটো একদম পূৰা উঠে চুঠে গোটেইজনী লগাই ল'লোঁ লগোৱাৰ পিছতে গম পাম কেনেকুৱা হ'ব স্কিনখন ইফালে আজি বতৰ ইমান ভাল নহয় একদম বৰষুণ দি গৈ আছে এবাৰ ৰাতিপুৱা ৰ'দ দিছিলে এতিয়া আকৌ বতৰ একদম ডাৱৰীয়া কৰি আছে গাইজ একদম গা চা ধুই ৰেডি হৈ গ'লোঁ আৰু স্কিনখন অকণমান অলপ মানে কোমল লাগিছে এইফালে চাওক একদম মানে গালখন মোৰ আজি মানে বহুত
মানে নিজকে আৰু অলপ মানে চাফা লাগিছে। তাকে অকণমান আপোনালোকক দেখাই দিছোঁ। চুপনি আৰু ভিডিঅ' নকৰিলোঁ, এতিয়া একদম ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আগৰফালে মোক আপুনি দেখাই লওঁ আপোনালোকক। পৰহি লগাইছিলোঁ, ইমান ধুনীয়াকৈ ফুলিব ধৰিছে চব। এইফালে 3জোপা ফুলিছে আৰু এটা কলি পেলাই আছে সেইফালে। অকণমান ওলাই যাওঁ, এতিয়া বাজিছে 4টা। অকণমান ওলাই যাওঁ, ক'ত যাওঁ দেখাইছোঁ আপোনালোকক। পাই গ'লেহি বৰগুৰি বাইপাছ। এইফালে চবফালে একদম মানে এইফালে গাড়ী ডিলাৰ খুলিলে। এইফালে এখন ৰেষ্টুৰেণ্ট খুলিছে, অপেনিং হোৱা নাই। এতিয়া আমি যাম কোনফালে আমি যাম এতিয়া চিধা গৈ আছোঁ। ক'ত যাম নাজানো আৰু গৈ আছোঁ। এইফালে গিলাচখন ইমান লেতেৰা। এতিয়া লৈ লৈছোঁ। চিকেন চাওমিন অৰ্ডাৰ দিয়া হৈ গ'ল আৰু অলপ দেৰি ৱেইট কৰিছোঁ। বজাৰ কৰিম বুলি ভাবিছিলোঁ আৰু এইফালে চুনমুন গৈছিলে। চুনমুনে অকণমান মানে কান্দিলে, সেইটো কাৰণে ঘৰলৈ গুচি আহিলোঁ। এতিয়া সেইকাৰণে লৈ লৈছোঁ। আৰু এইফালে আমাৰ এইটো কৈছোঁ এইখিনি এৰিয়াৰ চলি বদলৈ নগৰ ভাল বনাই ইয়াত। একদম মানে বদলৈ নগৰ ফিল্ডখনৰ ওচৰতে লেকৰ ওচৰত ইমান ধুনীয়াকৈ মানে বনাই লৈ খাই বহুত মজা লাগে। মই প্ৰায় ইয়াৰ পৰাই লৈ যাওঁ। বনাই মাজতে বহুত দিন বন্ধ আছিলে, মই আহিছিলোঁ নাপালোঁ। কিন্তু ইয়াৰ যিখিনি ফ্ৰাইড ৰাইচ বা চাওমিন মানে চিকেন চাওমিন হওক যিকোনো হওক মানে খাই ইমান ভাল লাগে। একদম লেকৰ ওচৰতে তিনিচুকীয়া যিখিনি চিনি পাই জানে আৰু ইমান ধুনীয়া বনায়। আপোনালোকে কেতিয়াবা আহিবচোন খাবৰ কাৰণে, বহুত ধুনীয়া বনায়। এতিয়া ঘৰতে যাওঁ, বহুত ৰাতি হৈ গ'ল। এতিয়া কিনি ধুনীয়াকৈ খাওঁগৈ আৰু ইমান ধুনীয়া পোহৰ আৰু এইফালে ফ্ৰাইড ৰাইচ ৰেডি কৰি ল'লোঁ। এইফালে পূৰা মানে বগা হয় ফ্ৰাইড ৰাইচটো। বেলেগৰ ফ্ৰাইড ৰাইচবিলাক একদম কালাৰিং হয়, এইটোখিনি পূৰা বগা আৰু মানে ৰং চং একো মিক্স নকৰোঁ বুলি কৈছে। সেইটো কাৰণে এনেকুৱা বগা দেখিবৰ কাৰণে। আৰু এইফালে ম'ম' এতিয়া ধুনীয়াকৈ খাই লওঁ। বহুত টেষ্টি হয় এইখিনি ফ্ৰাইড ৰাইচ যে, খাবলৈ বহুত টেষ্টি। আৰু আমি বেছিকৈ তাৰ পৰাই খাওঁ। বহুত টেষ্টি। কণীও মিক্স কৰে, যে আৰু মাংসও মিক্স কৰিছে, বহুত মজা। এইফালে চাটনি বহুত কৰিছে, একোৱে ভাল নাখালে। হাঁহ মাংস ভালকৈ নাখালোৱে, ভোক নালাগে। সেইকাৰণে একদম ফ্ৰাইড ৰাইচ খাইছোঁ। অলপ পিছতে আকৌ হাঁহ মাংস বনাই আছোঁ, আপোনালোকক দেখাই আছোঁ। সেই গাইজ ফ্ৰাইড ৰাইচখিনি খাই ল'লোঁ। চিকেন চাওমিনো আনিছিলোঁ, সেইখিনি নেদেখালোঁ। ফ্ৰাইড ৰাইচখিনি খাই ল'লোঁ। এতিয়া ভাবিছে 9টা আৰু মাংস বনাইছোঁ, হাঁহৰ মাংস। আপোনালোকক দেখাম বুলি কৈছিলোঁ, অকণমান দেখাই দিছোঁ আৰু হৈ গ'ল। হাঁহৰ মাংস মই বনাই আছোঁ। সদায় আমি মানে কোমোৰাৰ লগত হাঁহ মাংস বেছি খোৱা হয়, ৰঙালাওৰ লগত মইতো খায়েই পোৱা নাই। আজি ফাৰ্ষ্ট টাইম মই ৰঙালাওৰ লগত আৰু আলু দিছোঁ হাঁহ মাংস বনাইছোঁ। খাই কেনেকুৱা লাগিব খোৱাৰ পিছতহে গম পাম। তাকে অকণমান আপোনালোকক দেখাই দিছোঁ। তাতে চব পূৰা একদম ধুনীয়াকৈ এইখিনি একদম গেছটো কমকৈ দি পিনি মই বনাই আছোঁ। এইফালে গৰম পানী কৰি আছোঁ মাংসত দিবলৈ।
মাংসখিনি বনাই মেলি ৰেডি কৰি ল'লোঁ আৰু বনাই মেলি খুব গৰমো লাগিলে ভাগৰো লাগিছে সেইকাৰণে অকণ বহি লৈছোঁ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'বোৰ চাওক আপোনালোকে আৰু শ্বেয়াৰ কৰি দিয়ক মই নতুনকৈ যিহেতু ভিডিঅ' বনাই আছোঁ আপোনালোকক মানে সদায় কৈয়ে থাকোঁ আৰু এইকেইদিন ক'তো ওলাই যোৱা নাই খোৱা বোৱা ভিডিঅ'বিলাকে দি আছোঁ প্লিজ আপোনালোকে বেয়া নাপাব গুড নাইট বাই আজি ভিডিঅ'টো কাইলৈ আকৌ লগ পাই আছোঁ